নমস্কাৰ, মই মিতালী বৰুৱা, নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আন এটি ভিডিঅ'। এই ভিডিঅ'টো আছে আপোনালোকৰ বাবে কেনেকৈনো আপোনাৰ ঘৰখন সুৰক্ষিত কৰি ৰাখিব পাৰি। বহুতে মোলৈ মেছেজ কৰে বা ফোন আহে যে বাইদেউ আমাৰ ঘৰখনত বহুত অশান্তি হৈ আছে, কাজিয়া পেচাল হৈ আছে বা নিগেটিভিটিৰ সমস্যা হৈ আছে বা আন বহুতে যে নিজৰ ঘৰখনত বাহিৰত থাকিলে সকলো ঠিকে থাকে কিন্তু নিজৰ ঘৰখনত অহাৰ পিছত তেওঁলোকৰ কিছুমান অশান্তি হৈ থাকে। তাৰ বাবে এই ভিডিঅ'টো মই বনাইছোঁ। এতিয়ালৈকে যিসকলে মোৰ পেজখন ফ'ল' কৰি দিয়া নাই অনুগ্ৰহ কৰি ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেল ডিভাইন নিউমাৰো কেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰাম পেজ ডিভাইন নিউমাৰো কেয়াৰখন ফ'ল' কৰি দিব। এতিয়া আহোঁ ভিডিঅ'টোৰ আগলৈকে শেষলৈকে চাই থাকিব আপোনালোকে। আজি মই বনাম কেনেকৈ ঘৰখন প্ৰটেকশ্যন কৰিব পাৰি তাৰ এটা ৰেমেডি। এইটো টালিস্মান ফৰ হোম বুলি কয়। ঘৰখন কেনেকৈ নিগেটিভিটি মুক্ত কৰি ৰাখিব পাৰি, বেয়া বস্তুৰ পৰা বা নিগেটিভিটিৰ পৰা কেনেকৈ আঁতৰত ৰাখিব পাৰি তাৰ ভিডিঅ' হয়। প্ৰথমতে আমি কি কৰিব লাগিব, এনেকুৱা ডালচেনিৰ টুকুৰা ল'ব লাগিব। এনেকুৱা প্লেইন বজাৰত কিনিব পায়, আপোনালোকে এনেকুৱা প্লেইন গোল ডালচেনিৰ টুকুৰা ল'ব লাগিব। এনেকুৱা 9টা ল'ব লাগিব আপোনালোকে। এনেকুৱা 9টা টুকুৰা ল'ব লাগিব এনেকৈ। আৰু এটা এনেকুৱা মলি বা সূতা ল'ব লাগিব। ৰঙা হালধীয়া মিক্স থকা ল'লেও হ'ল। তাৰপিছত আপোনালোকে কি কৰিব, এই কামটো মঙলবাৰ বা শনিবাৰৰ দিনাখন কৰিব। এই প্ৰথমতে এনেকৈ ল'ব আপোনালোকে, এনেকৈ ল'ব সূতাটো। লৈ এটা নট বান্ধিব লাগিব। এনেকৈ এটা গাঁঠি দিব লাগিব। প্ৰথম গাঁঠিটো দিওঁতে আপোনালোকে মানে মনতে ভাবিব যে মোৰ ঘৰখন চাৰিওফালৰ পৰা বিপদমুক্ত হ'ল। এনেকৈ ক্ৰমান্বয়ে এডাল এৰি এডাল আপোনালোকে বান্ধি যাব লাগিব। আৰু প্ৰতিটো গাঁঠি দিওঁতে আপোনালোকে এটা এটা মনৰ আশা ঘৰখনৰ পৰা যি বিচাৰে সেইটো কৈ যাব। এনেকৈ 9ডাল আপোনালোকে বনাব লাগিব। এনেকৈ বনাই ল'ব লাগিব। এনেকৈ 9টা এনেকৈ আপোনালোকে প্ৰথম গাঁঠিটোৰ পৰা গোটেইকেইটা ডালচেনিৰ টুকুৰাতে এটা এটা গাঁঠি মাৰিব। আৰু আপোনালোকে এটা এটা গাঁঠি দিওঁতে আপোনালোকে নিজৰ ঘৰখনৰ পৰা যি বিচাৰে মানে সেয়া ক'ব। তাৰপিছত এইটো মঙলবাৰ বা আৰু শনিবাৰৰ দিনতে যিদিনাই কৰে সেইদিনাই কি কৰিব আপোনালোকে, হয় আপোনালোকৰ ঘৰৰ যদি বাৰাণ্ডা আছে বা বেলকনি আছে তাত থ'ব পাৰি, নতুবা মেইন এণ্ট্ৰেঞ্চৰ মানে ঘৰৰ যিটো আপোনালোকৰ ঘৰটোৰ সন্মুখৰ দুৱাৰখনত এনেকৈ আঁৰি থ'ব পাৰে, হেং কৰি থ'ব পাৰে। আৰু আপোনালোকৰ যদি ঘৰত বহুতখিনি নিগেটিভিটি আছে তেতিয়াহ'লে খুব কম দিনৰ ভিতৰতে এই ডালচেনিৰ টুকুৰাকেইটাত ভেঁকুৰ লাগি যাব। যদি বেয়া বস্তুৰো আপোনালোকৰ ঘৰখনত প্ৰভাৱ আছে তেতিয়া এই ডালচেনিৰ টুকুৰাকেইটা বেয়া হৈ যাব, নষ্ট হৈ যাব, ক'লা হৈ যাব, ভেঁকুৰ লাগিব। তেতিয়া আপোনালোকে কি কৰিব, চেঞ্জ কৰি দিব। আৰু যদি আপোনালোকৰ সকলো ঠিকেই থাকে ঘৰখনত তেতিয়াহ'লে তেনেকৈ থাকিব, কিন্তু 3 মাহৰ মূৰে মূৰে এইটো চেঞ্জ কৰি থাকিব লাগিব। আপোনালোকে 3 মাহৰ মূৰে মূৰে চেঞ্জ কৰি থাকিব আৰু আগৰখিনি বোৱতী পানীত পেলাই দিব। এতিয়া বহুতে সুধিব বোৱতী পানী আমাৰ ওচৰত নাই, তেতিয়া কোনোবা ঠাইত বা জ্বলাইও দিব পাৰে। আপোনালোকে ঘৰৰ বাহিৰত, কেম্পাছৰ বাহিৰত গৈ জ্বলাই দিব। আৰু যদি আগতীয়াকৈ বেয়া হৈ যায় সেইখিনিও জ্বলাই ঘৰৰ কেম্পাছৰ বাহিৰত জ্বলাই ড্ৰেইনত বা ডাষ্টবিনত পেলাই দিব আপোনালোকে। সেইখিনি বেয়া হয়। আৰু যদি কোনোবা এইখিনি কৰাৰ পিছত যদি কোনোবা আপোনাৰ ঘৰত বেয়া মানসেৰে বা বেয়া ভাৱধাৰা লৈও আহে তেতিয়া আপোনালোকৰ ঘৰখনত একো প্ৰভাৱ নপৰে। এতিয়া কোনোবাই ধৰক আমাৰ ঘৰখনলৈ আহিলে কেতিয়াবা
বা ইমান ভাল লাগিছে ইমান ধুনীয়া ঘৰখন তেনেকৈ ক'লেও কিছুমানৰ হুমনীয়া লাগে বুলি কয় গতিকে তেনেকুৱা কৰিলেও একো আপোনালোকৰ ঘৰখনৰ অপকাৰ নহয় গতিকে কৰি চাব নিশ্চয় সুফল পাব মনৰ বিশ্বাসেৰে কৰিব আৰু সম্পূৰ্ণ বিশ্বাস ৰাখি কৰিব এই কামটো তেতিয়া নিশ্চয় সুফল পাব যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ' সম্পৰ্কে কিবা থাকিলে আপোনালোকে মোৰ পেজতে কমেণ্টত দিব পাৰে বা মেছেজ দিব পাৰে অনুগ্ৰহ কৰি ফোন কৰাৰ পৰা বিৰত থাকিব ধন্যবাদ ৰাধে ৰাধে